Good morning everyone. আপোনালোক হৈ উঠিলেনে বাৰু? মই এতিয়া হৈ উঠিছোৱে। হৈ উঠি চাহকাপ হাতত লৈছোঁ। এতিয়াতো 9:05 বাজি গ'ল। দেৰিকৈ চাহ খোৱা হৈছে আৰু মই দেৰিকৈ শুই উঠোঁ। সোনকালেতো উঠিব নোৱাৰোঁ, এইটো অভ্যাসেই হ'ল দেৰিকৈ দেৰিলৈকে শুই নাথাকোঁ দেৰিলৈকে। সোনকালে শুওঁ বুলি ক'ব পাৰি। সোনকালে শুই যাওঁ, কিন্তু যিমান সোনকালে হ'লেও দেৰিকৈ হ'লেও ৰাতিপুৱা দেৰিকৈ উঠা হয়। আজি 8:30 বজাত মই উঠিছোঁ। উঠি অকণমান দেৰি বহি মেলি আৰু মুখ চুখ ধুই চাহকাপ লৈছোঁ আপোনালোকৰ আগত। তাতেতো মই নতুন হয় আৰু ষ্টাৰ্ট কৰিছোঁ আৰু ৰাতিপুৱাটো আপোনালোকৰ আগত। বাকী আপোনালোকে ৰাতিপুৱা শুই উঠি কি চাহ খায়? লাল চাহ খায় নে গাখীৰ চাহ খায়? মই কিন্তু লাল চাহে খাওঁ। আপোনালোকক লাল চাহ খাব, স্বাস্থ্যৰ কাৰণে ভাল। গতিকে মই চাহটো খাই লওঁ। আপোনালোকে চাই ভাবিছে মই কিয় সুদা চাহ খাই আছোঁ ৰাতিপুৱা। মই ৰাতিপুৱা সুদা চাহে খাওঁ, লাল চাহ খাওঁ। লাল চাহ হ'লে মই একোৱেই নাখাওঁ। কেতিয়াবা এটা বিস্কুট খাওঁ, কিন্তু এনেই ক'বলৈ গ'লে মই একদম খাই বেয়া পাওঁ। চেনি অকণমান দি লাল চাহ খাই বেছি ভাল পাওঁ। চেনি দিও ইমান ভাল নালাগে। সুদা লাল চাহকণ খাই গৰমে গৰমে বহুত ভাল লাগে। একদম দিনটো ফ্ৰেছ লাগে, মনটো ফ্ৰেছ লাগে ৰাতিপুৱা। আপোনালোকেও খাব। তেনেহ'লে হাততে চাহকাপ লৈ বলকচোন অকণমান ওলাই যাওঁ আমাৰ গাঁৱৰ পৰিৱেশ চাব। ৰাতিপুৱা মানে এতিয়া ৰাতিপুৱা হৈ থকা নাই আৰু 9টা বাজিলে, হ'লেও ৰাতিপুৱাই আৰু দিয়ক। আমাৰ গাঁৱৰ পৰিৱেশ চাব ৰ'ব। গৈছে সিহঁত দুটাকো আহিবলৈ লাগে। সিহঁতক দুটাক আহিবলৈ নিদিওঁ বাহিৰলৈ। আহিলে লেতেৰা হৈ আহিব। সিহঁতি থাকক ভিতৰতে। বাই মই যদি বাহিৰলৈ ওলাই আহোঁ নহয়, ইহঁতৰ হৈ গ'ল আৰু। ইহঁতৰ চিঞৰ বাখৰ লাগিব। অলপ পাছত ৰ'ব দেই। মই যদি অকণমান গেটখনৰ পৰা ইফালে যাওঁ নহয়, ইহঁতৰ চিঞৰ বাখৰ লাগি যাব। মই কাপটো মোৰ স্কুটিখনতে থৈ লওঁ। এইখন মোৰ স্কুটি। দেউতাই চেজ দিলে দেখিছেনে? চলাই নিজৰ বাইকো নচলায়, একো নচলায়, গাড়ী চাড়ী নচলায়। মোৰ এইখন চলাই শেষ কৰিলে। এইখন যাওক, মোৰ স্কুটিখনৰ অৱস্থা দেখিছে? এফালে হেৰি নাই, এইফালে গ্লাছখন বেয়া কৰিলে। এইজনী মই বাৰু আমাৰ গাঁৱৰ পৰিৱেশ চাব ৰ'ব। ৰাতিপুৱা এয়া আমাৰ ঘৰৰ সন্মুখতে পথাৰ আছে। ইয়াতে পানী হৈছে ইয়াতে। মই যে কৈছিলোঁ মই বাহিৰলৈ ওলাই আহিলে সিহঁতকো ওলাই আহিব লাগিব বুলি। মই সেই অকণমান বাহিৰলৈ ওলাই আহিলোৱে। সিহঁতৰ কি চিঞৰ! মই মানে গেট খুলি দিবলগীয়া হ'ল। এতিয়া বাহিৰত আহিয়ে শান্তি। ৰ'ব শুনিব, মই মাতিম কেনেকৈ আহিব। বাৰু আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱা লাগিছে? একেবাৰে ঘৰৰ সন্মুখতে পথাৰ এখন দেখিছে? একেবাৰে ঘৰৰ সন্মুখতে পথাৰ আৰু এইফালেও সন্মুখ। এতিয়া আমাৰ এইফালেও সন্মুখ হয়। এইফালেও সন্মুখ মানে ঘৰৰ এইফালৰ পৰা ওলাই আহিলে এইটো সন্মুখ, আৰু এইফালৰ পৰা এইফালে গ'লে সেইটো সন্মুখ। মানে মোৰ মতে মই যোনফালৰ পৰা ওলাই আহোঁ সেইফালে মানে মোৰ মতে সন্মুখ। আৰু ইফালে মোৰ খুৰী আহি আছে, খুৰী আৰু অকণমানি এজনী আহি আছে। ৰ'ব দেখাই আছে। এজনী মোৰ নবৌ আৰু এজনী আমাৰ অকণমানি ভণ্টি। নবৌ কোনফালে যায়? গোটলৈ যায়। এজনী আমাৰ ভণ্টি একদম মোলৈ লাজ কৰে আৰু মানে মোক ভালকৈ নামাতে। তেনেহ'লে যাওক দিয়ক। মাতে মানে ইমান ভালকৈ নাপায় যে, সেইকাৰণে অকণমান লাজ কৰে আৰু সৰু ছোৱালী।
দেখিছে মানুহ ৰাতিপুৱা শুই উঠি কাম বন কৰিও এয়া গোটলৈ ওলালে নিজৰ নিজৰ কামলৈ ওলালে মই চাহ কাপ খাইছোঁহে উপায় নাই আৰু সৰুৰ পৰা অভ্যাস স্কুলত থাকোঁতেও কলেজত থাকোঁতেও এতিয়াও কলেজত অভ্যাসটো মানে বেয়া আৰু সোনকালে উঠিব নোৱাৰোঁ গৰম দিন হওক ঠাণ্ডা দিন হওক সদায় দেৰি হয় আৰু কলেজলৈ গ'লেওতো সদায় লেটকৈ পাওঁগৈ কলেজ আৰু স্কুলতো আগতে সেয়া পিছত আৰু টিচাৰে একো নকয় এইটো অভ্যাসে আৰু এনেকৈ মানে এৰি দিয়ে ব'লক আমাৰ দেউতাৰ লগত চিনাকি হওঁ চিনাকি মানে এয়া আমাৰ দেউতা একদম বিজি মানুহ এতিয়া ওলাব মাস্ক চাস্ক লৈ লৈছে চেনিটাইজাৰ লৈ লৈছে যাব নিজৰটো বাইকখন নিনিয়ে মই স্কুটিখনে নিব ভগা স্কুটিখন আজি মই স্কুটি নিদিওঁ মানে আজি মই এফালে যাম কাৰণে দেউতাই গেট খুলিছে নিজৰখন নিব লাগিব আৰু অ'কে ব'লক আমি ভিতৰলৈ যাওঁ এতিয়া মোৰ নাগপুৰীটো ওলাই যায় বৰ বেয়া এয়া চাহ চক মোৰ আধা খুৱাই লাল চাহ ব'লক তেনেহ'লে এতিয়া ভিতৰলৈ যাওঁ মই এতিয়া সুদা চাহ খাই ল'লোঁ খাই এতিয়া ৰুটি খাম নহ'লে চুজি খাম কিবা এটা মায়ে বনাই দিব মায়ে বনাই দিয়ে আৰু ময়ো বনাব পাৰোঁ হ'লেও আৰু এলাহ মায়ে বনাই দিব খাম তাৰপিছত অলপ দেখুৱাই আছোঁ মই কি কৰোঁ হ'ব বাই অ'কে গুড আফটাৰনুন এভৰিৱান এতিয়া মই এইখিনি লৈ ৰেডি মাস্ক চেনিটাইজাৰ লিপষ্টিকটো লৈ লৈছোঁ মোৰ এইটো ফোনটো এইটো চাবি এইকেইটা বস্তু মই লৈ লৈছোঁ এই দুটাটো বহুত ইম্পৰ্টেণ্ট হয় এইটো নহ'লেও হয় এইটো লিপষ্টিকনো আৰু কোনে লয় হ'লেও ছোৱালী মানুহ ন লিপষ্টিকটো লাগে ছোৱালী মানুহ যেতিয়া লিপষ্টিকটো লাগে দেখিছে মই এনেকৈ ৰেডি হ'লোঁ অকণমান ষ্টাইল কৰিছোঁ লিপষ্টিক লগাইছোঁ আইলাইনাৰ লগাইছোঁ বাকীটো থ্ৰেডিং কৰিবলৈতো পাৰ্লাৰ বন্ধ হয় আৰু মোৰ থ্ৰেডিং নাই ইমান সৰু থ্ৰেডিং কৰিও লাভ নাই অ'কে যাবলৈ ওলাইছোঁ এতিয়া তাকে যাওঁ বাহঁতৰ ঘৰলৈ ডাঙৰ ভাগিনজনী বাৰ্থডেনো আৰু কি লকডাউনত বাৰ্থডে আৰু তেনেকৈ বাৰ্থডে নহয় এনেই যাওঁ সিহঁতৰ ঘৰলৈ বহুত দিন যোৱা নাই আৰু সৰু ভাগিনজনী অহা কথা আছে মোৰ লগত কি হয় তাই আহেনে নাহে এতিয়া আহিম বুলি কৈছে আহিব চাগে তাই মানে আহে বাৰু থাকিবলৈ তাই আহিব এতিয়া যাওঁ সিহঁতৰ ঘৰলৈ যাবলৈ ওলালোঁ হয় বৰষুণে আহিলে নহয় যাবা আৰু এতিয়া বা ঘৰলৈ বাৰ্থডে খাবলৈ ভাগিনৰ বৰষুণ আহিলে এতিয়া কেনেকৈ যাওঁ বাৰু তাকে চাওকচোন এইবোৰ চাওক বৰষুণ দেখিছে অলপ ৰ'দ দি আছে আৰু আকৌ অলপ বৰষুণো পৰিছে আকৌ কি যে বতৰ নহয় ইমান দিন ক'তো ওলাই যোৱা নাই আৰু ক'ৰবাত যাব সময়তহে আজি বৰষুণটো দিছে একদম 2 মাহৰ পাছত ওলাইছোঁ ষ্টাইল কৰি লৈছোঁ অকণমান আৰু কোনোবাই ৰাস্তাটো দেখিব চাবও পাৰে ন এনেই আৰু ধেমালি কৰিছোঁ মাস্কখন মই লগাই লওঁ তাৰপাছত মায়ে বালে এনেই আৰু কিবা ঘৰত লগা দিছে কিবা কিবি মই এতিয়া গৈ থাকোঁ বাই বহুত দিন চলোৱা নাই অকণমান ষ্টাৰ্ট দি লৈছোঁ তাৰপিছত এতিয়া অকণমান ষ্টাৰ্ট হৈ লওক বহুত দিন মানে মই হোষ্টেলৰ পৰা অহাৰ আজি
আজি মইতো হোষ্টেলৰ পৰা অহাই 2 মাহ হৈ গ'ল ন হোষ্টেলৰ পৰা অহা পাছৰ পৰাতো চলোৱা নাই আৰু লাষ্ট মই কেতিয়া আহিছিলোঁ ঘৰলৈ আহিছিলোঁ হেৰিত মাঘৰ বিহুত আহিছিলোঁ মাঘৰ বিহুতে আহিছিলোঁ তেতিয়াও ইমান চলোৱা হোৱা নাছিলে তেতিয়া 2 দিনমান চলাইছিলোঁ সেই মাঘৰ বিহু তেতিয়াই চলোৱা তাৰ পাছৰ পৰাতো স্কুটি মই হাতেই দিয়া নাই আজি বহুত দিনৰ মই স্কুটিখন চলাইছোঁ আৰু ওলাই যাম ঘৰৰ পৰা অলপ ভালো লাগিছে মনটো তাকে এখন মাস্ক লগাই লৈছোঁ সেইখনটো ওৱান ডে ইউজ হয় এখন আজি আহি আকৌ এখন পেলাই দিব লাগিব এইটো কথা আপোনালোকে জানেই আজি এখন মাস্কেই লগাইছোঁ মাস্ক আনি থোৱা আছে সৰহকৈ বেলেগ মাস্ক অনা হোৱা নাই আৰু ওলাইও যোৱা হোৱা নাই ন দেউতাৰে আনি থৈছিলে মই দেউতাৰ পৰা এখন লৈছোঁ অ'কে তেনেহ'লে মই গৈ থাকোঁ ব'লক তেনেহ'লে ব'লক গৈ থাকোঁ আমি আমাৰ গাঁৱৰ ৰাস্তাৰ মাজে মাজে সেউজীয়া পৰিৱেশ লাহে লাহে আমি গৈ থাকোঁ স্কুটি চলাইছোঁ বহুত দিনৰ মূৰত বহুত ভাল লাগিছে একদম ঘৰৰ পৰা ওলাই আহিছোঁ মুকলি লাগিছে তেনেহ'লে গৈ থাকোঁ ব'লক দুইফালে বাগান আছে আমাৰ এইফালে এইখন আমাৰ বাগান পূৰা একদম সেউজীয়া পৰিৱেশ আপোনালোকৰ পৰা গাঁৱৰ পৰিৱেশ কেনেকুৱা লাগে মইতো গাঁৱতে জন্ম মোৰ গাঁৱৰ পৰিৱেশ বহুত ভাল লাগে এইফালে থকাখন আমাৰ খুৰাহঁতৰ হয় চব বাগান ঠিক আছে আমি ব'লক গৈ থাকোঁ এয়া দেখিছেনে আমাৰ সন্মুখত এইখন কিমান ডাঙৰ পথাৰ ইয়াতে খেতি হয় এতিয়া খেতি সময় হোৱা নাই লাহেকৈ হ'ব খেতি কৰিব চবেই বহুত দূৰলৈকে আছে খেতি আইয়া দেখিছে আৰু সেইটো সন্মুখত আমাৰ ৰেল লাইন তাৰ ৰেল লাইনটো মানে এই ওচৰতে দেখিছে যে ৰেল লাইনটো ধৰিব এনেদৰে মোবাইল লৈ ভিডিঅ' কৰিবলৈ বহুত দিগদাৰ হয় এখন হাতে ধৰি এখন হাতে স্কুটি চলাবলৈ বাকী মোৰতো কেমেৰাৰ সুবিধা নাই আৰু নতুন কাৰণে একো পাৰাও নাই ল'বলৈ নাজানো নাম সেইবিলাক কি হয় এইটো যে দেখিছে ৰেল লাইনটো সেইটো আমাৰ কমাৰবন্ধা হয় কমাৰবন্ধাৰ অলপ অকণমান আগলৈ ৰেল ষ্টেচন আছে কমাৰবন্ধা এইটো ৰেল লাইনটো হয় এইটো আমাৰ আপোনাৰ এখন ৰেল গেট এইফালেদি এখন ৰেল গেট আৰু আগলৈ এখন ৰেল গেট আছে এখন মেইন ৰেল গেট হয় এখন আমাৰ গাঁৱৰ ৰেল গেট হয় এইফালে কাম চলি আছে এইফালেদি আমি তিনিআলিলৈ যাওঁ বেছি দূৰ নহয় ব'লক আমি গৈ থাকোঁ হোটেল আহি পালোহি বাহঁতৰ ঘৰলৈ কিবা এটা লৈ ল'ম বুলি ভাবিছোঁ কি লওঁ তাকে ভাবিছোঁ সেইখন হোটেল ঘৰৰ ওচৰৰে হয় হোটেলখন আমাৰ বৰমাহঁতৰ ঘৰ হয় এখন হোটেল ইয়াতে চব পায় একদম আগৰ পৰা খাওঁ মানে ইয়াতে এখন হোটেল কিমান দিন হ'ল খোলা এখন অঁ আমাৰ কমৰবন্ধাৰ তিনিআলি আগতকৈ অলপ গাড়ীৰ সমাগম বেছি দেখা হৈছে দোকান চোকানটো খুলিছেই আৰু আগৰ দৰে গাড়ীও গৈছে দেখিছে খোলা দিছে ন সেইকাৰণে গাড়ীবিলাক এয়া পাই গ'লোহি আহি বাহঁতৰ ঘৰ এতিয়া মই ফাৰ্ষ্টতে এতিয়া মই চেনিটাইজাৰটো উলিয়াই অলপ লগাই লওঁ চেনিটাইজ কৰি লওঁ তাৰ পাছতহে মই ভিতৰলৈ যাম এয়া পাই গ'লোহি আহি বাহঁতৰ ঘৰ এতিয়া মই ফাৰ্ষ্টতে
এতিয়া মই চেনিটাইজাৰটো উলিয়াই লওঁ উলিয়াই অলপ লগাই লওঁ চেনিটাইজ কৰি লওঁ তাৰ পাছতহে মই ভিতৰলৈ যাম হ'ব দিয়ক কিন্তু চাব আৰু মই অকণমান লগাই লওঁ এয়া মই লগাই ল'লোঁ চেনিটাইজাৰ এতিয়া মই ভিতৰলৈ যাম অ'কে এইজনী আমাৰ কলি বাহঁতৰ ইমান ধুনীয়া কুকুৰজনীৰ নামটো কি দিছে কলি এইটো ইয়াৰ নামটো কি জানো এইটো বগাই তিনিটা দেখিছে মই অহাৰ লগে লগে এজনী কোন কান্দুৰিচোন ধৰ দেই পানী লাও গধু পানী লাও পুৰা গধু মই ইয়াত ৰাখি লৈছো দেখা মানে কেলে কান্দিছিলা এইজনী চক আমাৰ টিকলি ৰ'ব মই এখন খুলি দিছো এয়া মই পালোহি বাহঁতৰ ঘৰ এজনী আমাৰ অকণমানি চুমুটো দিয়া দিয়া মোৰ লগত যাব বোলে আজি আমাৰ ঘৰত থাকিবলৈ কিবা এটা কৈ দিয়া থাকিবলৈ যাম আজি মাহীহঁতৰ ঘৰত কৈ দিয়া কিমান নাখাওঁ লিপষ্টিক লাগি যাব দেই ঠিক আছে মই এতিয়া ভিতৰলৈ যাওঁ বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ এইজনী মোৰ ভাগি ডাঙৰ ভাগি এতিয়া উইচটো কৰিব লাগিব ন তাইক একো গিফ্ট নাই মিঠাই লৈ আহিলোঁ এয়া খাই শেষে মিঠাই যে লৈছিলোঁ দোকানত মানে এয়া বুনিয়া লৈছিলোঁ আৰুতো বেলেগ একো নাই সেয়াই লৈ আহিলোঁ আহি এতিয়া তাইক উইচ কৰি দিছোঁ হেপী বাৰ্থডে থেংক ইউ আৰু চুমা এটা খাই দিওঁ নি লিপষ্টিক লাগি যাব পাৰে ন সেইকাৰণে কিবা এটা কৰি দিয়া মোক কি ক'ম মানে মোক নহয় চৰি আপোনালোকক কোৱা আৰু মাহী ভাগিন মাহীক ছাপোৰ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব যদি ভাল পায় আৰু নতুনকৈ কৰিছোঁ ন একো নাজানিব পাৰোঁ আৰু আমি মাহী ভাগিন মিলিছোঁ নে বাৰু ঠিক আছে গুড ইভিনিং এভৰিৱান এতিয়া আবেলিয়ে হ'ল আৰু মানে সন্ধিয়াই লাগিব অলপ পাছত 6টা বজাৰ আগততো ঘৰ সোমাবগৈ লাগিব ন তাতে আমাৰ সৰু ভাগিনজনীও মোৰ লগত ওলাইছে সৰু ছোৱালী নিয়াটো এতিয়া চৰকাৰৰ মতে সৰু ছোৱালীটো ওলাবই নালাগে ঘৰৰ পৰা ঘৰ বাহিৰ এজনী আমাৰ বাৰ্থডে গাৰ্লজনী আছিলে যাওঁগে এতিয়া আমাৰ ঘৰলৈ তাইক লৈ যাম নিম বুলি কওঁ তাই নাযায় মানে মাজতে থাকি আহিলেগে এবাৰ মেট্ৰিক দিছে মেট্ৰিকৰ পাছতে 3 সপ্তাহমান থাকিলেগে এতিয়া কৈ আছোঁ বলা বুলি তাই নাযায় একদম মানে থাকিলোগে মই এমাহ হ'ব এমাহ থাকিলে মইতো তেতিয়া অহা নাছিলোঁ ভণ্টি যাব পাই ইমান সহজ তুমি যাব নোৱাৰা কাইলৈ যাবা নহ'লে দেই আকৌ মেকআপ কৰিব লাগিলে নি এনেই আৰু ধেমালি কৰিছোঁ যাওঁগে এজনী আমাৰ বাইদেউ এজনী আমাৰ ডাঙৰ বা ভালনে বোলে যাওঁগে এতিয়া যাওঁ এবাৰ 3 দিন থাকিব বোলে কিনা কৈ দিয়া মাছখন
সেইটো লৈ আহ সেইটো দি দে তিনিদিন হ'লে বোলে এজনী আমাৰ বৰমা এটা সেইটো বৰমা ককা এয়া এইবিলাক ভিডিঅ' চাওক চাওক এইবোৰ মই যে লৈ আহিছিলো টোপোলা পানীলাও ইয়াত কিবা কিবি দিছে কোমোৰা চোমোৰা নহয় কোমোৰা নহয় এইটো কি বুলি কয় পাণ তামোল ভীমকল আৰু আলুগুটি মানে আকৌ দি দিছে আৰু গিফ্টটো মই চুলি তুলি মেলি ল'লোঁ দেই একদম মানে মোৰতো ইমান বিষালে নহয় দিনটো চুলি মাৰি থাকিব নোৱাৰোঁ বেছি টাইম মই একদম মূৰ বিষায় বাৰু যিকি মই স্কুটিখন ঘূৰাই লওঁ সেইকণে আৰু স্কুটি চলাব জানো বাৰু আজিলৈকে পৰা নাই এবাৰে পৰিছিলোঁ বহুত দিন হ'ল আকৌ এনেই এনেকৈ শ্লিপ মানে একেবাৰে পৰা নাই যাওঁগৈ দেই দিয়া মাক বাই দিয়া এয়া আমি ঘৰ আহি পালোহি এতিয়া আপোনাৰ 5:04 হৈছে আমি সোনকালে পাই গ'লোহি এতিয়া ব'লা দেহা ব'লা দেমা ব'লা ব'লা ৰ'বা এক মিনিট ৰ'বা ইয়া চেনিটাইজাৰখন লগালোঁ কিটা ইমান চিঞৰিছে দেখিছে আহিলে চাওক দেহা লোৱা অকণমান লগাই লওঁ হাত ধানি দিয়া ময়ো অকণমান লগাই লওঁ এতিয়া আমি ভিতৰলৈ যাম দেহা ব'লা আৰু আমাৰ এইফালে চাওক কিমান চিঞৰ বাখৰ লগাইছে আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ আৰু আজিতো মই ইমানতে সামৰণি মাৰিছোঁ আৰু আজি ৰাতিলৈ কি কৰোঁ আৰু সিমানখিনি ইমান দীঘলীয়া কৰিব নোৱাৰি আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে যদি মই পাৰিছোঁ বুলি ভাবিছে আপোনালোকে তেনেহ'লে এটা লাইক কৰি দিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকৰ ভাল লাগে নতুন চাওক 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 দুটাই লাগি দেখিছে একদম তাই পাছে লাগি পৰিছে চাওক সেইটো অকণমান দিনটোতো বান্ধি থওঁ অকণমান যদি খুলি দিওঁ হৈ গ'ল আৰু সেইটো আৰু এই মাস্কখন আজি পেলাই দিব লাগিব এনেই ইউজ কৰিলোঁ সেইখন মই পেলাই দিম তাৰপাছত সেইখন মই পেলাই দিওঁ আপোনালোকৰ আগতে মই এইখন ডিছপ'জ কৰি দিলোঁ পেলাই দিলোঁ